Hello friends, মই ইলিয়াছ ৰহমান সিদ্দিক ইলিয়াছ স্পোকেন ইংলিছৰ পৰা কৈ আছো। আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম ব্যক্তিত্বৰ বিভিন্ন ৰূপ আৰু বিভিন্ন ৰূপৰ হক এইবিলাক কেনেকৈ ইংলিছত ক'ব লাগে সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াতে চোৱা, ইয়াতে লিখা আছে আত্মসন্মান, আত্মসন্মান, আত্মবিশ্বাস, আত্মৰক্ষা, আত্মসংযম, আত্মসচেতনতা, আত্মসমালোচনা, আত্মবিসৰ্জন। আত্মসমালোচনাক ইংলিছত কি বুলি কয়? সেলফ ইষ্টিম বুলি কয়। সেলফ ইষ্টিম, সেলফ ইষ্টিম। আত্মবিশ্বাস, সেলফ কনফিডেন্স। সেলফ কনফিডেন্স। আত্মৰক্ষা, সেলফ ডিফেন্স, সেলফ ডিফেন্স। আত্মসংযম, সেলফ কন্ট্রোল। সেলফ কন্ট্রোল। আত্মসচেতনতা, সেলফ কনসাসনেস। সেলফ কনসাসনেস। আত্মসমালোচনা, সেলফ ক্রিটিসিজম। আত্মসমালোচনা, সেলফ ক্রিটিসিজম। আত্মবিসর্জন, আত্মবিসর্জন। সেলফ স্যাক্রিফাইস, সেলফ স্যাক্রিফাইস। আত্মসন্মান, সেলফ ইষ্টিম, আত্মবিশ্বাস, সেলফ কনফিডেন্স, আত্মৰক্ষা, সেলফ ডিফেন্স, আত্মসংযম, সেলফ কন্ট্রোল, আত্মসচেতনতা, সেলফ কনসাসনেস বা সেলফ কনসাস, আত্মসমালোচনা, সেলফ ক্রিটিসিজম, আত্মবিসর্জন, সেলফ স্যাক্রিফাইস। এতিয়া চোৱা, বিভিন্ন ৰূপৰ হক, বিভিন্ন ধৰণৰ হক আছে নহয়, এই হকবিলাক আমি ইংলিছত কেনেকৈ ক'ম সেইবিলাক আলোচনা কৰোঁ আৰু এইবিলাক তোমালোকে মুখস্থ কৰি ল'বা। হক দিৱস, হক সংবাদ, হক সংগীত, হক কৰা, হকজনক, হকগ্ৰস্ত। গোটেইকেইটাত হক দিয়া আছে নহয়, এইবিলাক ইংলিছত কেনেকৈ ক'ব লাগে এইবিলাক আলোচনা কৰোঁ আহা। হক দিৱস ইংলিছটো হৈছে মৰ্নিং ডে। মৰ্নিংটোৰ স্পেলিং কিন্তু চাব লাগিব দেই। মৰ্নিং, MOURNING, এইটো হৈছে মৰ্নিং মানে হক। আৰু এটা আছে MOR, যিটো য'ত মানে ইউ নাই, সেইটো হৈছে ৰাতিপুৱা। এইটো ডিফাৰেঞ্চটো হ'ল যে MOURNING মৰ্নিং, যিটো হক বা দুখজনক। আৰু এটা আছে MORNING, সেইটো হৈছে ৰাতিপুৱা। হক সংবাদ, সেইটো হৈছে অবিচুৱেৰী। ইংলিছত কি বুলি কয়? অবিচুৱেৰী বুলি কয়। হক সংগীত ইংলিছত ইলিজি বুলি কোৱা হয়। হক কৰা ইংলিছত মৰ্ন বুলি কোৱা হয়। মৰ্ন, MOURN, মৰ্ন। হকজনক, হকজনক হৈছে অফুল। হকগ্ৰস্ত হৈছে ব্ৰেভড। হকগ্ৰস্ত, ব্ৰেভড। হক দিৱস মৰ্নিং ডে। হক সংবাদ অবিচুৱেৰী। হক সংগীত ইলিজি। হক কৰা মৰ্ন। হকজনক অফুল। হকগ্ৰস্ত ব্ৰেভড।
ৰেপ মিন্স শোকগ্ৰস্ত। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।